নমস্কাৰ সকলোকে সুপ্ৰভাত জনাই মই আজি আকৌ নতুন এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়াওঁ বুলি ভাবিলোঁ আৰু ভিডিঅ'টো শেষলৈকে চাব কেনেকুৱা পাই জনাব আৰু প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বহু দিনৰ মূৰত এটা আকৌ ভিডিঅ' লৈ আহিছোঁ ডেইলি ব্লগ আজি আহিলে মইনাটো দৌৰি দৌৰি আহি ওলালেহি আৰু আজি যে ভিডিঅ'টোত এটা ইয়াৰ বিশেষ কথা ক'ম দেই কালি যোৱা ৰাতি মানে এটা বৰ মৰম লগা কাহিনী মোৰ লগত হ'ল মই মানে Stop. Let's go. সেই কাহিনীটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম মানে একদম বহুত বেছি মানে মনটো কিবা এটা ভাল লাগি গ'ল আৰু ঠিক আছে নহ'লে ভিডিঅ'টো আজি আৰম্ভ কৰিছোঁ বহু দিনৰ মূৰত জানেনে আৰু একো কণ্টেণ্ট নাপালে ভিডিঅ' বনাবলৈ মন যায় আকৌ ভাঙি পেলালা এইটো কিমান ভাঙিবা কিমান লগাম মই তাৰপিছতে আজি আকৌ বহু দিনৰ মূৰত এটা ডেইলি ব্লগ আজি দিওঁ বহুদিন দিয়াই হোৱা নাই তেনেকৈ ঘৰুৱা ভিডিঅ' দিয়া হোৱা নাই আজি ভাবিছোঁ দিওঁ আৰু দেখিছেনে চুলি কাহিনীটো ক'লে যিটো কাহিনী যে মাজতে অকণমান কম যে সেইটো কাহিনী গম পাব এই কেলৈ চুলি এনেকুৱা হৈছে বহুত বেছি চুলিত তেল লগাই থৈছোঁ গা ধোৱা হোৱাই নাই ৰাতিটো তেলত মানে তেলটো গোন্ধটো অকণ ইমান ভাল নহয় যে সেইকাৰণে এইবিলাক চব বেড কভাৰ গাৰু কভাৰ সলনি কৰি দিছোঁ আৰু আজি এতিয়া মই নতুনকৈ পাৰিম এখন দেখিছা নেকি কেনেকুৱা হৈ আছে এনেকৈ আছে আৰু গৰম দিনত যে এনেকৈ মেট্ৰেছখন দেখি থাকিলে আৰু বেছি গৰম উঠে আৰু ব্লেংকেট উপায় নাই সৰুকৈ ব্লেংকেট এখন লাগে ওচৰত এতিয়াও পিচ নিখালে মানে বহুত বেছি ঠাণ্ডা লাগে সেইকাৰণে বাৰু যি কি নহওক আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ যেতিয়া শেষ কৰিহে এৰিম চাই থাকিব ভিডিঅ'টো তেনেহ'লে মই ধুনীয়াকৈ কি কৰোঁ কিবা এটা কৰিম আৰু এতিয়া গা ধোৱাৰ আগতে ভাবিছোঁ গা ধুই দিলোঁ আকৌ পটককৈ কিবা এটা কৰিলে গৰমে উঠে নহয় সেইকাৰণে তাৰ আগতে ভাবিছোঁ কিবা কিবি কৰিব লগা আছে যদি কাম কৰি লওঁ আৰু সদায় দৰে সেই ছবিখনত দেখিছেনে কাপোৰৰ দমটো সেই দমটো আছে সেই দমটো এদিনৰ নহয় আচলতে দুদিনৰ লগ লাগিলে উপায় নাই তেনেকৈ থৈ দিব লগা হ'ল আৰু আজি চাফা কৰিম চব ৰুম চুম ক্লিন কৰিম আৰু সদায় কৰোঁ যিখিনি সেইখিনিয়ে কৰিম এইটো কালাৰৰ যে ফাৰ্নিচাৰ একদম মই মানে পচন্দ নকৰোঁ আৰু এইবোৰ চব আকুলৰ কাম এইবোৰ কলমে ফুটোৱালে আৰু এইবোৰ কালাৰ পেঞ্চিলে সানিছে আৰু এই কালাৰটো যে যিকোনো ফাৰ্নিচাৰ মানে নল'ব বুলি মই পৰাপক্ষত ক'ম ইমান বেছি ধূলি টানে ক'ৰ পৰা ধূলি আনে ভগৱানে জানে এইখনৰ পঠাই থাকিছোঁ দেখিছেনে ধূলি দেখিছেনে এই মাত্ৰ যদি আপুনি মোহাৰি যায় নহয় ক'ৰ পৰা আহে নাজানো আকৌ ইয়াত থোপ খাইহি এইখিনি দেখিছেনে আৰু সদায় যদি চাফা নকৰে আৰু বৰবাদ আৰু এইবোৰ গোটেই মানে অৱস্থা নাই অকল মোৰ মানে কালাৰ এইটো চোফাটোহে এনেকুৱা কালাৰ ভাল বাকীবোৰ বস্তু নল'লোঁ নহ'লে যে গোটেইখন বৰবাদ হৈ গ'লহেঁতেন বহুত দেৰি পিছত গা চা ধুই মেলি এতিয়া লগ পাইছোঁ বহুত দেৰিয়ে হ'ল সঁচাকৈ মাজতে মানে কি হ'ল অকণমান পুৰি চুৰি বনাব লগা হ'ল আগফালে কেইজনমান মানুহে কিবা কিবি কৰিব লগা হৈ আছিলে তেওঁলোকে কিছুমান কাম কৰি আছিলে বস্তু মানে মিষ্টাৰৰ কিবা কিবি কামৰ বস্তু আহি পাইছিলে সেইখিনিকে অকণমান ইফাল সিফাল কৰি আছিলে বস্তুখিনি ক'ৰবাত আঠ লগাইছিলে সেইকাৰণে তেনেকৈ বহুখিনি সময় লাগিলে কাৰণে তেওঁলোকক মই পুৰিকৈ বনাই দিলোঁ আৰু তাকে তেনেকৈ সময়টো গ'লগৈ এতিয়া বনাওঁগৈ লগে লগে ভাত আৰু এইফালে দেখিছেনে আকুল কেনেকৈ চিধাটো হৈ পৰি আছে উপায় নাই অকণমান দি থৈ গ'লোঁ যিহেতু এতিয়া গা ধুবলৈ গৈছোঁ অকলে ৰুমটোত এৰি থৈ যাবলৈ মই নোৱাৰোৱেই ভয় লাগে আৰু সিও নাথাকে সেইকাৰণে অকণমান সময় দিছোঁ পটাপট মই আকৌ ভাত পাতি লওঁগৈ যাতে সি বেছি সময় মোবাইলটোৰ লগত লাগি থাকিবলৈ নাপায় খৰধৰ কৰিছোঁ আৰু সেয়াই তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ইয়াৰ ক'ম বাৰু কাহিনী এটা ক'ম বুলি কৈছোঁ যে সেইটোতো চিয়'ৰ ক'মেই কাহিনীটো কি হ'ল মোৰ লগত আৰু ঠিক আছে তেনেহ'লে কথা পাতি নাথাকোঁ এইফালে বাকী মই গেছত ভাত উঠাই দিলোঁ আৰু যিহেতু টাইম লাগিব ভাত সেইকাৰণে মই অকণমান আকুলক পাতলকৈ জলপান খুৱাই লওঁ আৰু ইয়াত দিছোঁ চেৰেলেক দিছোঁ আৰু জুনিয়ৰ হৰলিক্স দিছোঁ Go. Bye, Vidya. Bye, Vidya. Bye. Sumuti dia.
আই লাভ ইউ কৈছে। আৰু অলপ দিনৰ পিছত এইফালে একদম সেউজীয়া হৈ যাব। হাল বাইছে চাগে, কঠীয়া পাৰিবও পাৰে দেই। আমাৰ চাৰিও কাষটো ঘৰটোৱে বেৰি থাকিব সেউজীয়াৰে। তাৰপিছত দুদিনমানৰ পিছত আকৌ হ'ব সোণালী, সেউজীয়া, এনেকুৱাই আৰু ভৰ্তি হৈ থাকে। আজৰি হৈ আহিছোঁ আৰু এইমাত্ৰ। আজৰি মানে কি আৰু এনেই আকৌ পিছত থাকেই নহয় কিবা এটা। এতিয়া মোৰ কাপোৰ মেলিবলৈ আছে বাৰু। যি কি নহওক, মই ভাবিছোঁ অকণমান ঠাণ্ডা হৈ থাকোঁতে পৰিৱেশটো মই মোৰ কাহানীটো কৈ লওঁ। কালি প্ৰথম কথা, মিষ্টাৰ ঘৰত নাই, তেওঁ গৈছে গুৱাহাটীলৈ কিবা বিশেষ কামত, তেওঁৰ অফিচিয়েল কামত। তাৰপিছতে মোৰ মানে পিছবেলাৰ পৰা অকণমানকৈ মূৰৰ বিষ মানে অনুভৱ কৰি আছোঁ আৰু মোৰ মানে মূৰ বিষালে ঘপকৈ নিবিষায়। ৰাতিপুৱাৰ পৰা অকণমান বোলে টিং টাং কৰি আছে আৰু মই গম পাওঁ আজি মানে শেষৰ ফালে মোৰ মানে অৱস্থা বেয়া হ'ব। পিছবেলালৈ মানে গধূলি সময়ত মানে মই ৰ'ব নোৱাৰিছোঁ আৰু লাহে লাহে, আৰু ইয়াকো চাই থাকিব লাগে। আৰু মূৰটোৱে যদি কাম কৰি নাথাকে আৰু তেনেহ'লে এনেকুৱা এইটো বয়সৰ এটা বাচ্ছাক চাই থকাটো সঁচাকৈ বৰ দিগদাৰ কথা। মানে ইফালে গৈছে সিফালে গৈছে, একে ঠাইতে এক ছেকেণ্ডো নাথাকে, ইফালে সিফালে ঘূৰি ফুৰে। আৰু সিহঁতৰ পিছে পিছে গৈ নাথাকিলেতো কিবা এটা চাওঁ বা নুচুব লগা বস্তু চুৱে, নকৰিব লগা সেইটোকে কৰে। বহুত বেছি কিবাকিবি নকৰে বাৰু, সেইটো ক'ব লাগিব। কিন্তু হ'লেও ইহঁতৰ বয়সৰ ল'ৰা ছোৱালীয়ে মানে ঘপকৈ কিবা এটা একে ঠাইতে আমাৰ নিচিনাকেতো আৰু বহি থাকিব নোৱাৰে বা একেটা কিবা কামকে কৰি থাকিব নোৱাৰে। তেনেকুৱা আৰু তেনেকৈ ধৈৰ্য ধৰি থাকোঁ। তাক 10মান বজাত শুৱাই দিওঁ, তাৰপিছতে ৰাতিপুৱা সাৰ পায় আৰু। তেনেকৈ মই 10মান যেনে তেনে বাজিলে। তাৰপিছতে তাক মই খাই মেলি ভাত খুৱাব ল'লোঁ। লগতে ভাত নাখালে কাৰণে আকৌ তাৰ কাৰণে বেলেগকৈ আকৌ জলপান বনাই, যেনে তেনে ধৈৰ্য ধৰি জলপান বনাই খুৱাই শুই গ'লোঁ। সি ধুনীয়াকৈ বাৰু পটাপট শুই গ'ল। তাৰপিছতে ইমান খচমচাই আছে সি, ইমান মই ভাবিছোঁ খচমচনিটো দেখি ভাবিছোঁ আজি ৰাতি সি সাৰ পাবই। আৰু মোৰ বিষটো থাকিলে কেনেকুৱা লাগে অনুভৱটোতো কৰিবই নোৱাৰোঁ। তাৰপিছতে ভাবিছোঁ যিটো মানে একদম ইবাগৰ অকল তেনেকৈ বাগৰি আছে। তাৰপিছতে মই ভাবিছোঁ ই অলপ পিছতে সাৰ পাব এতিয়া, আৰু তেনেকৈয়ে সাৰ পালে অলপ পিছত দেই। মৰম লগা কাহিনী। আৰু তেনেকৈ সাৰ পাই মোৰ এতিয়া ভাবিছোঁ মাম্মী এনেকৈ কয়। কেতিয়াবা তাৰ নিজৰ ভাষাতকৈ মা বুলি ক'ব, মাজনী। তাৰপিছতে মাম্মী, তাৰ আৰু যেনেকৈ মন যায় তেনেকৈ সুবিধা হয় তেনেকৈ মাতিবলৈ একো নকওঁ, মাতি থাকক। তাৰ সি মোক ৰাতি মাম্মী মই পানী খাম, আৰু সদায় মই তাৰ কাৰণে পানী এগিলাচ থৈ দিওঁ। সি প্ৰায়ে পানী খায় ৰাতি। পানী খোৱালে মই ঘপকৈ মানে সেই চিলমিল টোপনিত ভাঙি পেলাই সি বহি ল'লে বিচনাত। বহি পেলাই মই মানে মাত দিয়া নাই। মই মাত দিলে মানে সি মোৰ লগত মানে খেলিবলৈ বিচাৰিব, আৰু মই খেলিবলৈ মোৰ ধৈৰ্য নাই। সেইকাৰণে মই কি কৰিলোঁ, চুপচাপ পানীগিলাচ তাক ওচৰত দিলোঁ। সি পানী খালে, নিজে ধৰি পেলাই পানী খালে। তাৰপিছতে মই আকৌ একো মাত নমতাকৈ আকৌ পানীগিলাচটো আগৰ জেগাত থৈ দিলোঁ। সি মানে তাৰপিছতে মই আকৌ চুপচাপ শুই আছোঁ আৰু। অলপ পিছত সি আকৌ উঠিলে, মাম্মী মই পানী খাম এনেকৈ ক'লে। আকৌ পানী দিলোঁ, আকৌ খালে। তেনেকৈ 3বাৰ হ'ল দেই তাৰ। 3বাৰৰ পিছত মানে সি শুব পৰা নাই চাগে, তাৰ গৰমেই উঠিলে নে তাৰ দিনৰে কিবা ভাগৰে নালাগে কিয়নে কি নাজানো আৰু। তাৰ মানে কেতিয়াবা হয় অকস্মাত, কেতিয়াবা কোনোবা এটা দিন মানে সি তেনেকুৱা কৰে, মানে সেই ৰাতি সাৰ পায় বা খচমচাই থাকে তেনেকুৱা। তাৰপিছতে মই মানে বাপেক থকা হ'লেও একো নাছিলে বাৰু, তেওঁ তেতিয়া খেলিব পাৰিলেহেঁতেন, কিন্তু এতিয়া নাই। মই এতিয়া সেইটো ভাবিছোঁ, মই এতিয়া মাত মাতি দিলে মই উঠিব লাগিব তাৰ লগত। আৰু সিহঁতিতো একে আমাৰ নিচিনাকৈ টোপনি ভাও ধৰি বোলে টোপনি ধৰা নাই, চকুকেইটাকে মুদি এনেই বিচনাতে পৰি থাকোঁ তেনেকুৱাও নহয়। খচমচাই আছে আৰু। তাৰপিছতে মই একদম পূৰা টোপনি ভাও ধৰি আছোঁ। তাৰপিছত আকৌ ক'লে পানী খাওঁ বুলি, মই আকৌ পানী আনি দিলোঁ। তেনেকৈ পানী খালে আৰু পানী গিলাচ খাই মেলি হৈ গ'ল। তাৰপিছতে মই একদম চুপচাপ শুই আছোঁ। সি মানে ইমান মৰম লগাকৈ বিচনাতে এনেকৈ আউজি পেলাই ডাঙৰ মানুহ যেনেকৈ থাকে তেনেকৈ সিও মাত সেই পানী খাওঁ বুলিয়ে ক'লে। তাৰপিছৰ পৰা এটা শব্দৰ কাৰণে এনেকৈ আউজি পেলাই বিচনাখনতে ডাঙৰ মানুহবোৰ যেনেকৈ বহি থাকে তেনেকৈ বহি আছে। মই একদম মানে আন্ধাৰতে চকু ধুনীয়াকৈ চাই আছোঁ। সি মোক দেখা নাই, কিন্তু আন্ধাৰ যিহেতু মই লাইট চাইট চব অফ কৰি পেলাই মই তাক সম্পূৰ্ণ ধুনীয়াকৈ দেখি আছোঁ। আৰু সি মানে ইবাগৰ তেনেকৈ দি পেলাই শুই আছে আৰু। তাৰপিছতে এবাৰ ব্লেংকেটখন মই ছাইডত দি থৈছোঁ, ব্লেংকেটৰ ওপৰত শুইছেহি। ভয়ো লাগে নহয় ঘপকৈ আহি বিচনাৰ তলত পৰেহি বুলি। তেনেকৈ এইফালে আহা আকৌ, তোমাৰ কথা কৈ আছোঁ, আহা বেবী আহা তোমাৰ কথা কৈ আছোঁ মই। কলিজাটো আহা প্লিজ, আহা শুন।
তোমাৰ যে কাহিনী এটা কৈছোঁ, তোমাৰ কালি ৰাতি তুমিতো গমেই নোপোৱা মই তোমাৰ কি কাহিনী আছে। মই কাহিনীটো কৈ আছোঁ বেবী, অঁ জান আই লাভ ইউ বেবী, আই লাভ ইউ। তুমি দাঁত দেখাই দিয়া বেবী। ইমান এতিয়া দাঁতো কেনেকৈনো চাফা হ'ব, ব্ৰাছো কৰে ল'ৰাটোৱে। তাৰপিছতে আৰু তেনেকৈ সিফালে বাগৰ দি আছে, তেনেকৈ মানে এবাৰ আউজিছে, এবাৰ বহি লৈছে, তেনেকৈ চুপচাপ আছে। মই একদম সি মানে যাতে গম নাপায় মই সাৰ পাই আছোঁ সেইটো ভাবি আছোঁ, কাৰণ মোৰ বেলেগ একো কথা নাই। তাৰ লগত মই ৰাতি 2টা বজাতো খেলিবলৈ বাৰান্দাত বহি থাকোঁ। আৰু কালি আচলতে মোৰ অৱস্থাটো তেনেকুৱা আছিল কাৰণে মই তাৰ লগত খেলিব লাগিব সেইটো ভয়তে মানে মই তাতে মানে তাক মাত দিয়া নাই, সেয়াই। তাৰপিছতে তেনেকৈ সি একদম এবাৰ এনেকৈ শুইছে। লাষ্টত কি কৰিলে, এখন ব্লেংকেট ছাইডতে থৈ দিওঁ পিছ নিশালৈ লাগে বুলি, সেই ব্লেংকেটখন টানি আজুৰি আনি তাৰ নিজৰ গাত লৈছে। মই ভাবিছোঁ ইমান গৰমত সি ব্লেংকেটখন লৈছে, কি কৰোঁ কি নকৰোঁ লাগে যে, টোপনি নধৰিলে তেনেকুৱা আৰু চটফটাই ফুৰিছে। তাৰপিছতে ব্লেংকেটখন আনি যিমান যি পাৰে মোৰ কিছু অংশ সি ঢাকি দিছে। মোৰো মানে সি নিজেও লৈছে আৰু মোকো ঢাকি দিছে। মানে মই এনেকুৱা দুখ লাগিছে, মানে কেনেকুৱা কৰিছে নহয়। তাৰপিছতে কি কৰিছে জানেনে, মই এই ইমানখিনিৰ মাজৰ মই এই কেইটামান শব্দ মোৰ অতি দুখ লাগি গ'ল তাৰ প্ৰতি। মোৰ ইমান মৰম, মানে এনেতো আৰু সন্তানৰ প্ৰতি সেইটো মৰমটোনো আৰু কোনেও বুজাব নোৱাৰে, আচলতে কাৰো লগত তুলনাও নহয়। সেই মোৰ দুটামান কথা চাবচোন দে, সি কি কৈছে। মোৰ টোপনিত আছোঁ বুলি সি কৰিছে। মই যেনেকৈ সি টোপনিত থাকিলে মোৰ দুই হাতেৰে সাৱটি তাক অকণমান সময় বুকুতে থৈ লওঁ, সি তেনেকৈ তাৰ যেতিয়া টোপনি ধৰে, যেতিয়া কালি কি কৰিছে সি মোক তাৰ সেই অকণমানি হাত দুখনেৰে এই ডিঙিৰ দুইফালে মানে একে সাৱটি ধৰিছে। মোৰ মানে এইফালে চকু পানী মানে ৰাতিয়ে বৈ গৈছেগৈ, আৰু সেনেকৈ সাৱটি ধৰি এনেকৈ এই কপালখনৰ পৰা এনেকৈ খুব মোহাৰি আছে। মোৰ মুখখনলৈ চাই একদম মুখখনৰ ওচৰলৈ আহি এনেকৈ কপালৰ অংশৰ পৰা এনেকৈ আমি যেনেকৈ মোহাৰি দিওঁ মৰমতে, সেই তেনেকৈ সি একদম এনেকৈ কপালত মোহাৰিছে। মোৰ মানে একদম চকু পানী বৈ গৈছে। মানে কেলেনো মানে কেনেকুৱা সঁচাকৈ ভাবকচোন। মানে তাৰপিছতে কি কৰিছে, ওঠত চুমা খাইছে, এইফালে চুমা খাইছে, কপালত চুমা খাইছে, চুমা খাই এনেকৈ মোহাৰি আছে, মোহাৰি সাৱটি আছে। মই মানে টোপনিত আছোঁ বুলি ভাবিছোঁ সি। তাৰপিছতে খুব মাম্মী আই লাভ ইউ, মাম্মী মই ভাল লাগে, সেইবোৰ কৈ আছে। তাৰপিছতে মোৰ মানে ইমান দুখ লাগিছে, মই লাষ্টত ল'ব নোৱাৰিলোঁ। শুন বুলি ক'লোঁ, তেতিয়া সি মানে লগে হাৰ পালা সেই বুলি কৈছে নহয়, চাওকচোন, হাৰ পালা এনেকৈ কৈ পেলাই আৰু তাৰপিছতে তাৰ লগত মানে সি খেলা কথাটো কোৱা নাই বাৰু, কালি কি বা বুজি পাইছে মাকৰ কথা। তাৰপিছতে ধুনীয়াকৈ এনেকৈ সাৱটি ধৰি আছে, মোক ডিঙিটোতে ধৰি আছে, খুব চুমা খাইছে মৰমত। মই যেনেকৈ তাৰ টোপনিত, সি যেতিয়া টোপনিত থাকে মই তেনেকৈ মৰম কৰি থাকোঁ, সি তেনেকৈ মৰম কৰি আছে। আৰু ভাবকচোন কেনেকুৱা লাগে সঁচাকৈ। ৰাতি তাৰপিছতে মই মাত নিদি নোৱাৰিলোঁ, আৰু মাত দিলোঁ। সি তাৰপিছতে একদম হাৰ পালা এনেকৈ কৈছে আৰু তাৰপিছতে সি আকৌ ইফালে মোক কৰি ধুনীয়াকৈ শুই থাকিলে। মই আচৰিত হ'লোঁ, মানে কি হ'ল তাৰ, মানে কালি কি আছিলে এনেকুৱা, ইমান কিবা এটা দুখ লাগি গ'ল সঁচাকৈ। সন্তানটো চাগে তেনেকুৱাই, মাকৰ প্ৰতি মৰম, সন্তানে কৰা মাকক মৰম, এইবোৰেই আচলতে এটা কি ক'ম, আপুৰুগীয়া সম্পদ বুলি ক'ব লাগিব আচলতে এইবোৰ মৰম। সকলোৰে তেনেকৈ থাকক। মোৰ বহুত কিবা এটা মনটো শান্তি লাগিলে, ভাল লাগিলে, সেইকাৰণে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। মই এইখিনি কথা শ্বেয়াৰ নকৰিলেও হ'লহেঁতেন, একেবাৰে কিছু সংখ্যক লোকৰ কাৰণে সাধাৰণ কথা, কিন্তু এই 2 বছৰীয়া ল'ৰাটোৰ এই কিছুমান আচৰণে মানে মোক সঁচাকৈ কিবা কৰি পেলালে। সেইকাৰণে সন্তানৰ আৰু এটা কথা, সন্তানক মায়া মোহত আবদ্ধ কৰি থ'ব নালাগে। সন্তানক ভাল পাওক, সন্তানৰ লগত প্ৰেম কৰক, সন্তানক ভাল মোহেৰে নহয়, সন্তানক মোহ কৰিব নালাগে। সন্তানৰ লগত সময় দিয়ক, তেতিয়া সন্তানবোৰ মানে নিজে যেনেকৈ বিচাৰে চাগে সিহঁতেও তেনেকুৱা এটা কৰিবলৈ সক্ষম হয়। আমি যেনেকৈ যিটো পৰিস্থিতিত সিহঁতক ডাঙৰ দীঘল কৰোঁ, সেই পৰিস্থিতিটোৱে আচলতে প্ৰথমে গুৰুত্ব দিব লাগে। আমি পৰিৱেশ পৰিস্থিতিক গুৰুত্ব দি পেলাই সন্তানটো ডাঙৰ দীঘল কৰিব লাগে, তেতিয়াহে সেই পৰিৱেশ পৰিস্থিতিৰ লগত সাঙুৰ খাই পেলাই সিহঁতে ডাঙৰ দীঘল হয়। সেইকাৰণে
আৰু ইমান বেছি মানুহ পাৰফেক্ট হ'ব নোৱাৰে যে একদম অকল কেৱল ভালখিনি দেখুৱাই এটা সন্তানক সকলো দেখুৱাব লাগে, ভাল বেয়া সংমিশ্ৰণেৰে এটা পৰিৱেশ সৃষ্টি কৰি পেলাই। কিন্তু সিহঁতে যাতে সেই বেয়া দিশখিনি বেছিকৈ আঁকোৱালি লয় বা ভালখিনি পাহৰি যায় তেনেকুৱা হ'ব নালাগে। আচলতে সকলোৱে আছোঁ যেতিয়া এখন পৃথিৱীত সংসাৰত এইখিনিতো আৰু থাকিবই ভাল বেয়া নহয় জানো। সেইকাৰণে ভাল বেয়া সকলো সমানে গুৰুত্ব সহকাৰে লৈ পেলাই আগবাঢ়ি যাব লাগে। সন্তানক মানে কেতিয়াও মায়া মোহ কৰিব নালাগে। প্ৰথম কথা সন্তানক কেতিয়াও মোহ কৰিব নালাগে, সন্তানক ভাল পাব লাগে। আৰু সেই ভাল পোৱাটোতো আৰু কাৰো লগত একো বস্তুৰ লগত বা পৃথিৱীৰ একো সন্তান আৰু মাতৃৰ যিটো মমতাময়ী অনুভৱ কেতিয়াও বেলেগৰ লগত তুলনা কৰিব নোৱাৰি। সেই সন্তানক ভাল পাওক, প্ৰেম কৰক। মোৰো এই দিনটো মানে কিবা এটা বৰ মৰম লাগিলে এই 2 বছৰীয়া ল'ৰাটোৰ মৰমখিনি দেখি আচলতে। আৰু এনেকুৱা নহয় যে ল'ৰা হ'লে ডাঙৰ হ'লে নোখোৱাব বা ছোৱালী হ'লেহে এনেকুৱা কিছুমান পৰিৱেশ মানে ছোৱালী হ'লেহে মাক দেউতাকক বেছি গুৰুত্ব দিয়ে তেনেকুৱা নহয়। আৰু কি কথা আছে, প্ৰথম কথা সন্তান, ল'ৰা বা ছোৱালী সেইটো পিছৰ কথা। প্ৰথম কথা হৈছে সন্তান বুলিয়ে আমি কওঁ, তাৰপিছতহে বা ল'ৰা বা ছোৱালী তেনেকুৱা। যিটো পৰিৱেশত ডাঙৰ দীঘল হয় সেই পৰিৱেশটোৱে আৰ্হি লৈ পেলাই সিহঁতি ডাঙৰ হয়। আৰু ভৱিষ্যতে সিহঁতি ল'ৰা হৈ নোখোৱাব বুলি যাওক বাৰু এতিয়াৰ পৰা হাৰাশাস্তিটো সিহঁতক দিব নোৱাৰি। সেয়াই যি আছে ভৱিষ্যতে যি হ'ব ভগৱানৰ ওপৰত, কিন্তু বৰ্তমান যি হৈ আছে সেয়াও ভগৱানৰে ওপৰত। সেয়াই কিবা এটা মোৰ ক'বলৈ মন গ'ল আৰু কৈ পেলাই শুই আছে। আৰু সেয়াই আৰু ভিডিঅ'টো চাই থাকিবা। আৰু পিছত আৰু বস্তু এটা দেখাম দেই। এইটো এনেই কাহানী হিচাপে গ'ল, কাহানী মানে মোৰ কিবা এটা কওঁ লাগিলে কাৰোবাৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ, সেয়াই ক'লোঁ। নপৰিবা তাৰপিছতে আৰু যে মই এটা বেড কভাৰ দেখাইছিলোঁ, অৰ্ডাৰ ল'ম বুলি কৈছিলোঁ যে লৈছোঁ, কৰি আছোঁ এইকেইদিন কাম। বৰ বেছি টাইম নালাগিব মোৰ, কাৰণ হেৰি আকৌ এই চিলাইটো মানে মই বৰ ভাল পাওঁ। দেখাই দিছোঁ বাৰু কি চিলাই কৰিছোঁ। এটা সম্পূৰ্ণ হৈছে গাৰু কাভাৰ আৰু নেক্সটটো কৰি আছোঁ, তাৰপিছতে কৰিম বেড কাভাৰ। আপোনালোকক দেখাম চিলাইটো খুব সহজভাৱে কৰা এটা চিলাই আৰু বহুত স্পীডত হৈ যায় আৰু কিমান চাফা লাগে চাবচোন, মই দেখাম। এইফালে আমাৰ আকুল গা ধুই আহিলে নি? গোটেই গা ধুলো। চাবোনে গা ধুলা? কেনেকৈ মাৰিছিলা চাবোন? তেনেকৈ ধুলা? এতিয়া শুবা নি? কালি ৰাতি যে সাৰ পাই আছিলা, আজি শুবা নি সোনকালে? শুই থাকিবা? শুবা নি? এইফালে আকৌ হৈ গ'ল। এতিয়া কি আঁকিছে আকুলে? ফিছ, এজনী বাৰ্ড আঁকিলে, এতিয়া এইটো চিলি আঁকিছে। এতিয়া গধূলি হ'ল আৰু হয়নে? আমি ভিডিঅ'টো শেষ কৰি দিওঁ আৰু ন? আঁকিম আৰু কলমে আঁকিম দেই। এতিয়া আকুলৰ পঢ়া টাইম, এতিয়া আৰু মই মোবাইল লৈ থাকিলে নহ'ব হয়নে? এতিয়া বাই বাই দি দিয়া চবকে। ভিডিঅ' চাবা দেই। আৰু আজিলৈ ইমানখিনিতে শেষ কৰিছোঁ। লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। আজি ইমানখিনিতে। আজি এতিয়া পঢ়াওঁ অকণমান আকুলক, কিবা কিবি আঁকি দেখাইছোঁ। বৰ ভাল পাইছে সি। ফিছ আঁকিলোঁ। আৰু ঠিক আছে তেনেহ'লে আজিলৈ বাই বাই। লগ পাম নতুন ভিডিঅ'ৰ সৈতে। বাই বাই।